তো হেল্ল' এভৰিৱান, মই আকৌ মোৰ পেজখনত মই আপোনাক যেনেকৈ প্ৰমিছ কৰিছিলোঁ যে মই ভিডিঅ' বনাম ডেইলি এটা তো আজি মোৰ টপিকটো হ'ল হেল্থৰ ওপৰত মই ভিডিঅ' বনাম। হেল্থৰ ওপৰত যেতিয়া মই ভিডিঅ' বনাম তো আজি আচল মোৰ দুটা প্ৰডাক্ট আছে। এটা হৈ গ'ল অনৰ চিৰিয়াছ মাছ, এইটো, আৰু এটা হৈ গ'ল অনৰ ৱে। দুটা বেলেগ বেলেগ বস্তু হয়। এতিয়া চিৰিয়াছ মাছ এতিয়াত আপোনাক কিহৰ কাৰণে লাগে? ধৰি লওক আপুনি লিন হয়, ক্ষীণ হয়, আপোনাৰ ৱেইট কম আছে, তো ৱেইট যদি বঢ়াব বিচাৰিছে তো আপুনি চিৰিয়াছ মাছটো ইউজ কৰিব। চিৰিয়াছ মাছটো আৰু যাৰ অলৰেডি আপুনি গম পায় যে মোক আৰু ইয়াতকৈ বেছি ৱেইট নালাগে, 70-60 কেজি ওপৰত আছে, হাইট আৰু বডি যিটো ৰেচিঅ' আছে সেইটো যদি মেটচ কৰিছে তো তেতিয়া আপোনাৰ কি ল'ব আছে এই ৱেটো 100% ৱে হ'লে ভাল। সেইটো গ'ল্ড ষ্টেণ্ডাৰ্ডৰ হয় অনৰ। 24 গ্ৰাম পিয়'ৰ প্ৰ'টিন আছে ইয়াত। তো যিটো প্ৰ'টিনৰ আমাৰ কনজামশ্যন, ডেইলি প্ৰ'টিনৰ আমাক যিমান প্ৰয়োজন আছে আমাক এই ৱেটো দিব। আৰু এই কি কৰিব, এক্সেছ যিটো ফেট আছে লিন মাছলছৰ কিনাৰত, লিন মাছলছ মানে যিবোৰ মাছলছ ছাৰাউণ্ডিঙত ফেটছ নাথাকে, তো সেই ফেটছবোৰ নাইকিয়া কৰি দিব আৰু আপোনাক এটা বঢ়িয়া ফিজিক দিব, য'ত ফেট নথকা ফিজিক, যিটো আজিকালি চবে কনচিডাৰ কৰে ভাল হয় বুলি। আৰু ধৰি লওক আপুনি ক্ষীণ আছে, আপোনাৰ মেটাবলিজমৰ কাৰণে আপোনাৰ ৱেইট পুট অন নহয়। আপোনাৰ ধৰি লওক 5.6 আছে হাইট আৰু ৱেইট আছে 40 কেজি, 45 কেজি, তো সেই মানুহবোৰে এইটো ইউজ কৰিব পাৰে। আৰু খালি এইটো ইউজ কৰিলে যে আপোনাৰ ৱেইট গেইন হ'ব এইটো নহয়। ৱেইট আপোনাৰ কি কথা আছে যে ৱেইটটো গেইনৰ লগত বহুত কথা আছে। এক্সাৰচাইজ আপুনি কি কৰি আছে, আপোনাৰ ডেইলি কি ডাইট আছে, খালি বোলে এইটো খাই আছে বোলে তেতিয়া নহ'ব। লগতে আপুনি কি কনজাম কৰিছে, আপোনাৰ প্ৰ'টিন কনজামশ্যনটো কেনেকুৱা, ফেটছ কি গৈ আছে আপোনাৰ বডি। ইয়াত বেছি ফেটছ থাকে চিৰিয়াছ মাছত। চিৰিয়াছ মাছ নহয়, এইটো মাছ গেইনাৰ হয়, প্ৰডাক্টৰ নাম চিৰিয়াছ মাছ, আৰু এইটো বানানা ফ্লেভাৰ হয়, এইটো ডিলিচিয়াছ ষ্ট্ৰবেৰী। আৰু আপুনি দুইটা বস্তু কনজামশ্যন কৰিব পাৰে, আইদাৰ মিল্কৰ লগত টেষ্ট অনুযায়ী, ঠাণ্ডা পানীৰ লগত। আৰু ঠাণ্ডা পানী আৰু মিল্কে থাকে, আৰু বেলেগ আপুনি বেলেগ বিভাৰেজৰ লগত ট্ৰাই কৰিব পাৰে। বাট মই ট্ৰাই কৰি পোৱা নাই, সেইকাৰণে মই ছাজেষ্ট নকৰোঁ। মই যিটো জানো সেইটোৱে, মই আইদাৰ পানীৰ লগত কৰোঁ, ঠাণ্ডা পানী, গৰম পানী মই ইউজ কৰি পোৱা নাই, আৰু নহ'লে মিল্ক মই ঠাণ্ডাই ইউজ কৰোঁ। আৰু এইটো শ্বেকাৰ এটা থাকে যিটোত মই শ্বেক কৰোঁ 60 মিনিটছ মান। শ্বেক কৰাৰ পিছত 60 মিনিট যদি এৰি ইয়াৰ টেষ্ট বেটাৰ হয়। এইটো পোষ্ট বুলি কথা নাই, এইটো আপুনি যেতিয়াতে ল'ব পাৰে, কাৰণ এইটো 24 গ্ৰাম পিয়'ৰ প্ৰ'টিন হয়। আৰু এইটো আপুনি ধৰি লওক স্নেক্সৰ টাইমত লৈ ল'ব পাৰে, যেতিয়া ল'ব পাৰে। খালি পানী বেছিকৈ খাব তেতিয়া আপুনি এইটো ইউজ কৰিব। আৰু যিটো চিৰিয়াছ মাছ সেইটো আপোনাৰ ছেইম হয়, বাট এইটো পষ্ট ৱৰ্কআউটৰ কাৰণে ভাল। আপুনি এক্সাৰচাইজ কৰাৰ পাছত যদি এইটো লৈছে তেতিয়া আপোনাৰ ভাল। আৰু এইটো আপুনি এনেও কনজিউম কৰিব পাৰে, আপুনি যদি ৱৰ্কআউট কৰা নাই তথাপিও কনজিউম কৰিব পাৰে। আৰু এইটো আপুনি ধৰি লওক এতিয়া উইণ্টাৰ চলি আছেতো, ফুড ৱেইট আৰু গেইন কৰিব বিচাৰিছোঁ। ধৰি লওক মোৰ এতিয়া আছে 70 কেজি, মই বোলে এইটো 90 কৰিব বিচাৰিছোঁ, তো মই এইটো ইউজ কৰিব পাৰোঁ, বা খায়ো গেইন কৰিব পাৰি। আৰু ইয়াত আপোনাৰ লগতে আছে ভিটামিনছ আছে, মিনাৰেলছ আছে, 256 গ্ৰাম কাৰ্বছ আছে, 50 গ্ৰাম প্ৰ'টিন আছে। এইটো প্ৰথমতে আপুনি হাফ স্কোপ, যিটো স্কোপ থাকে সেইটো ইউজ কৰিব প্ৰথমতে 1 উইক। তাৰপাছত এটা স্কোপ মৰ্ণিং ৱৰ্কআউটৰ পাছত, আৰু ইভিনিঙত যদি আপুনি ৱৰ্কআউট কৰিছে তেতিয়াহ'লে এটা স্কোপ ইভিনিং এইটো কাট খাই গৈছিলে ভিডিঅ'টো, এটা স্কোপ ইভিনিং, তেনেকৈ উইক বাই উইক আপুনি বঢ়াই যাব পাৰে। আৰু এইটো আপুনি মৰ্ণিং আৰু ইভিনিং দুটা টাইমে ল'ব পাৰে। মই এটা টাইমে লওঁ, এইটো বহুত এক্সপেঞ্চিভ হয়, আৰু ইমান প্ৰ'টিন মোৰ এতিয়া দৰকাৰ নাই, কাৰণ মোৰ বডিটোৱে ল'ব পাৰিব, মই দি আছোঁ এনেকুৱা নহয়। আৰু দুইটা যদি বেছিকৈ ইউজ কৰে তো ইয়াৰ অভিয়াছলি ছাইড ইফেক্ট থাকিব। ছাইড ইফেক্ট নচিয়া হ'ব পাৰে, ভমিটিং হ'ব পাৰে, ব্লটিং হ'ব পাৰে। আৰু এটা পৰিমাণে ল'লে ভাল এইবোৰ বস্তু, বহুত বেছি লোৱাটো ভাল নহয়। বেলেগ মানুহে বেলেগ লয়, ভাল যিবোৰ প্ৰ' বডি বিল্ডাৰ থাকে সিহঁতৰ বডিটো এইবোৰ এডজাষ্ট কৰিব পাৰে, ডাইজেষ্ট কৰিব পাৰে, তো সিহঁতি ল'ব পাৰে। আৰু যোনবিলাক মই মাজি আহি পেলাই এঘাৰৰ পৰা মুঠিয়ে খাই দিছোঁ এইবোৰ, তো মোৰ কাৰণে ভাল নহয়, মোৰ সিহঁতৰ কাৰণে ভাল নহয়। আৰু পানী খুব খাবলৈ চেষ্টা কৰিব যেতিয়া এইবোৰ হয়। তো এইটোৱে আছিলে আজিৰ এইটো। আৰু যিহেতু মই বেছি এতিয়ালৈকে খোৱা নাই, তো এটলিষ্ট মই 3 মান্থ খাই লওঁ, তাৰপিছত মানে এইটোতো 3 মান্থ নাযায়, বাট 3 মান্থ খাই লওঁ, তাৰপিছত মই ক'ম। এইটো অন হয় অপ্টিমাম নিউট্ৰিশ্যন, আপুনি বজাৰত বেলেগ ব্ৰেণ্ড পায় সেইটো ল'ব পাৰে। আৰু অন যদি আপুনি ইণ্ডিয়াত যদি বিচাৰিছে, অসমতে হওক বা ইণ্ডিয়াত, তো ইয়াৰ এটাই ইম্পৰ্টেঞ্চ আছে, ব্ৰাইট কমোডিটিছ। যদি ব্ৰাইট কমোডিটিছে ইম্পৰ্ট নাই কৰা সেইটো জেনুইন নহ'ব পাৰে। আৰু যদি ব্ৰাইট কমোডিটিছে ইম্পৰ্ট কৰিছে তথাপিও যে জেনুইনে হ'ব বুলি কথা নাই, কাৰণ এইবোৰ প্ৰিণ্ট কৰিব পাৰিতো আজিকালি ডিজিটেলি। তো চাই ল'ব, ইয়াতে এটা কোড থাকে, কোডটো স্কেন কৰি পেলাই
সিহঁতৰ ৱেবছাইটত গৈ চাব আৰু বেলেগ বেলেগ ৱে থাকে কেনেকৈ কৰে কম সেইটো ভিডিঅ' নহ'লে যদি ইয়াত দেখাবলৈ যাওঁ বহুত ডাঙৰ হৈ যাব তো এইটোৱে আছিলে আজিৰ কাৰণে থেংক ইউ আৰু টেকনিকেল ভিডিঅ'ছ মই আনি আছোঁ গেম মই আৰু খেলি দেখুৱাম সেইটো প্ৰমিছ কৰিছোঁ আপোনালোকক থেংক ইউ কিবা ভুল হৈ যাব পাৰে মোৰ যিমানখিনি নলেজ মোৰ নলেজ আছে সেইটোৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ আৰু যিহেতু আন্ধাৰ হৈ গৈছে উইণ্টাৰ আহি গ'ল তো আপোনালোকৰ সকলোৱে ধন্যবাদ এই ভিডিঅ'টো এতিয়ালৈকে চোৱাৰ কাৰণে আৰু যদি ভাল পাইছে তো আপোনালোকে এইটো লাইক কৰিব পাৰে আৰু যদি ভাবিছে যে বেলেগেও এইটো ইনফৰ্মেশ্যনৰ কাম কৰে মানে বিয়পাই দিব পাৰে মানে শ্বেয়াৰ কৰি দিব পাৰে আৰু কিবা থাকিলে কমেণ্ট কৰিব পাৰে বা নেক্সট মই কিহৰ ভিডিঅ' বনাম সেইটো আপুনি কমেণ্ট কৰিলে মই বনাই দিবলৈ ট্ৰাই কৰিম যদি মোৰ নলেজত আহে মই জানো এইখিনি বস্তু থেংক ইউ ছ' মাছ আৰু আন্ধাৰ হোৱাৰ কাৰণে চৰি থেংক ইউ প্লিজ